আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ যিকেইটা নতুন আপডেট আহিছে সেই আপডেটকেইটাৰ ওপৰত। অসম চৰকাৰে গোটৰ মহিলাসকলক দি 10,000 টকা দিয়াৰ কথা আছিলে। এই পইচাটো কোন মাহত দিয়া হ'ব, ইয়াৰ নতুন লিষ্ট কেতিয়া প্ৰকাশ পাব বা যিটো নিৰ্বাচনী প্ৰক্ৰিয়া হিতাধিকাৰীসকলৰ সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেইটোৰ বিষয়ে কেইটামান আপডেট আহিছে, যিকেইটাৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। লগতে এই পইচাটো চৰকাৰে কোন মাহত দিব ইয়াৰ ওপৰতো এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোক সকলোৱে অৱগত যে অসম চৰকাৰৰ এই যিখন আঁচনি মহিলা উদ্যমিতা অভিযান আঁচনি, এই আঁচনিখনৰ চৰকাৰে যোৱা 2024 চনৰ পৰাই কামসমূহ তেওঁলোকে কৰি আছে। গোটৰ মহিলাসকলক গছ পুলি ৰুবলৈ ক'লে, তাৰপৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ল, বহুতখিনি নথি পত্ৰ দিয়াৰ পিছত তেওঁলোকে কৈছিলে যে ছেপ্টেম্বৰ অক্টোবৰ মাহত পইচাটো দিয়া হ'ব। কিন্তু ছেপ্টেম্বৰ অক্টোবৰ মাহত পইচাটো দিয়া নহ'ল আৰু তাৰ পৰা ক'লে যে ফেব্ৰুৱাৰী মাহত দিয়া হ'ব। এতিয়া যিকেইটা নতুন আপডেট আহিছে সেইমতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেটত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। তেওঁলোকে কৈছে যে 4টা ভেৰিফিকেশ্যন হোৱাৰ পাছত এই আঁচনিখনত 27 লাখ মহিলা চৰকাৰে এতিয়া লাভ কৰিছে, যি এই আঁচনিখনৰ কাৰণে যোগ্য বিবেচিত হৈছে। আৰু আগন্তুক কেইটামান দিনৰ ভিতৰতে ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কামো আৰম্ভ হ'ব বুলি কৈছে। অৰ্থাৎ যিখন চূড়ান্ত হিতাধিকাৰী তালিকা, মানে যিসকলে ধৰি লওক ফাইনেল পইচাটো পাব, সেই পইচাটোৰ যিখন হিতাধিকাৰী লিষ্ট, সেই হিতাধিকাৰী লিষ্টখন কেইটামান দিনৰ ভিতৰতে ব্লক পৰ্যায়ত তাৰ কামসমূহ আৰম্ভ হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে যিসকল মন্ত্ৰী বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰিব। ৰাজপত্ৰিত বিষয়া পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব। সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ থকা লোকে এই আঁচনিৰ সুবিধা লাভ নকৰিব। যিসকলে টেক্স পৰিশোধ কৰে তেওঁলোকেও এই আঁচনিৰ পইচাটো লাভ নকৰিব বুলি কৈছে। যিসকল মহিলাই মহালাখপতি হৈছে তেন্তে সেই আঁচনিৰ সুবিধা তেওঁলোকেও লাভ নকৰিব। মানে যিসকলে অলৰেডি চৰকাৰৰ পৰা পইচা লৈ মেলি কিবা ব্যৱসায় কৰি অলৰেডি তেওঁলোকে ধৰি লওক এই আঁচনি এনেকুৱা ধৰণৰ আঁচনিৰ পৰা পইচা লৈ মেলি মানে ব্যৱসায় কৰি মেলি লাখপতি হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত সেই লোকসকলেও এই আঁচনিখনৰ পইচা লাভ নকৰিব বুলি কৈছে। গতিকে এই যিটো পইচা আছে, এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব সেইটোৰ বিষয়েও ক'লে। গতিকে এপ্ৰিল মাহত বিহালীত শুভ উদ্বোধন কৰা হ'ব এই আঁচনিখনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে এপ্ৰিল মাহত আপোনালোকে এই যিটো পইচা আছে এই পইচাটো পোৱা আৰম্ভ হ'ব আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। গতিকে মই আপোনালোকক যদি মোৰ নিজৰ ফালৰ পৰা এটা কথা ক'বলৈ যাওঁ, তেনেহ'লে আপোনালোকে ধৰি থওক যে এই যিখন আঁচনিৰ পইচা, এই আঁচনিৰ পইচাখন চৰকাৰে আপোনালোকক 2026 চনৰ যিটো ইলেকশ্যন, সেই ইলেকশ্যনৰ খুব সম্ভৱতঃ ওচৰ পাজৰে তেওঁলোকে এই পইচাটো আপোনালোকক দিবলৈ পাৰে। কাৰণ 2023 চনৰ পৰা এই যিসমূহ কাম আছে, মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাম চলি আছে, গছপুলি ৰোপণৰ কাম হওক বা অন্য নথি পত্ৰ বিতৰণৰ কাম হওক, এই সকলোবিলাক বস্তু হৈ থকাৰ পিছতো তেওঁলোকে 24 চনত যিহেতু পইচা নিদিলে আৰু তাৰ পৰা ক'লে যে ফেব্ৰুৱাৰী মাহৰ তেওঁলোকে 2-3 তাৰিখে পইচাটো দিয়াৰ কথা আছিলে। কিন্তু এতিয়া যিটো আপডেট আহিছে সেই আপডেটটোৰ মতে এপ্ৰিল মাহত তেওঁলোকে বিহালীত শুভ উদ্বোধন কৰিব এই আঁচনিখনৰ আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই পইচাটো প্ৰদান কৰিব বুলি কৈছে। অৰ্থাৎ একেলগতে একেদিনে সকলো মহিলাকে পইচা প্ৰদান নকৰে। গতিকে আপোনালোকে ৱেইট কৰক, যেতিয়া ইয়াৰ ওপৰত চৰকাৰে কিবা অফিচিয়েল নটিফিকেশ্যন উলিয়াব যে আমুক তাৰিখৰ পৰা পইচা দিব বুলি, মই নেক্সটটো ভিডিঅ' তেতিয়াই আনিম। কাৰণ বহুতে আপোনালোকে সুধি আছিলে যে পইচা ফেব্ৰুৱাৰী মাহত দিবনে নিদিয়ে। মই সেইকাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আনিলোঁ, যিহেতু নতুন আপডেটটাও আহিছিলে। গতিকে ভিডিঅ'ত যদি আপোনাৰ চাই ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। PM কিষাণ আঁচনিখনৰ পইচা কেতিয়া দিব জানিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত ক্লিক কৰক। লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ। ধন্যবাদ।